আজি হৈছে পবিত্ৰ শাওণ মাহৰ প্ৰথমটো সোমবাৰ আৰু তাকে বুলি আমি আহি আছোঁ আমাৰ গাঁৱৰে মন্দিৰলৈ, শিৱ মন্দিৰলৈ। আৰু দেখিছেনে ইমান বেছি বৰষুণ দিছে যে ছাতি লৈ আহিব লগা হৈছে। আৰু এইটো হৈছে মন্দিৰ আৰু পিছপিনে এইটো বনাই আছে। আৰু ইয়াত এতিয়া ভৰি হাত ধুই ভিতৰলৈ প্ৰৱেশ কৰিলোঁ। এইটো গৰ্ভগৃহ ইয়াতে। আৰু ইয়াতে চাকি জ্বলাব মানে বহুত কমকৈ দিছে, তেল পৰি পিছল হৈ যায়। চ' বাহিৰতে চাকি জ্বলাই গ'লোঁ। এয়া ভিতৰৰ গৰ্ভগৃহ। ইয়াত সেয়া কৰি আহি বাহিৰৰ নন্দী মহাৰাজৰ কাণত গোটেই জীৱনৰ কথাখিনি খুলি ক'লোঁ, কি বিচাৰোঁ ক'লোঁ, ভগৱানে দিলেই হ'ল। আৰু সকলোৰে মংগল কামনা কৰিলোঁ। তো ফাইনেলি পূজা পাতল কৰি ফটা লৈ সকলোখিনি হৈ গ'ল। মন্দিৰলৈ আহি ভাল লাগে নহয়নে? মনটো বহুত শান্তি অনুভৱ হৈ যায়। তো এতিয়া ইয়াৰ পৰা যাবলৈ মানে ওলালোঁ আৰু বতৰটোৱে বেয়া হৈ থাকিল আজি। মন্দিৰৰ পৰা আহি এটা কথা মনত পৰিল যে প্ৰথমতে আমাৰ লাইফ পাৰ্টনাৰ এটা ভাল লাইফ পাৰ্টনাৰ পোৱাৰ কাৰণে ব্ৰত ৰাখ, তাৰপাছত সেই ভাল লাইফ পাৰ্টনাৰটোক আৰু ভালকৈ ৰাখাৰ কাৰণে আৰু ব্ৰত পালি থকা ন? আমাৰ ছোৱালীবিলাকৰ এইয়ে আৰু। কিন্তু আমাৰ কাৰণে কোনে পালে? আমাৰ দীঘল আয়ুস কামনা নকৰাৰ কাৰণে কাই পালে, তথাপিতো জীয়াই থাকোঁচোন। আমাৰ কাৰণে ভাবা কোনো নাই।